আমাৰ কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ এটা কৰ্মশালা আছিল, সাংগঠনিক কৰ্মশালা। এই কৰ্মশালাত আমাৰ বিশেষকৈ সংগঠনৰ ভিতৰত কেনেকুৱা ধৰণে আমি সংগঠন পৰিচালনা কৰিব, কেনেকুৱা ধৰণে আমি আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব, আগন্তুক দিনবিলাকত সংখ্যালঘু জনগণৰ হৈ কেনেকৈ আমি কাম কৰিব লাগিব, আমাৰ প্ৰতিটো স্তৰৰ কৰ্মকৰ্তাক আমি ইয়াত সংযোগ কৰিছোঁ। আমি মাতি আনিছিলোঁ আঞ্চলিকৰ পৰা, ইউনিটৰ পৰা আদি কৰি জিলা পৰ্যায়ৰ সকলো কৰ্মকৰ্তা আজি আনিছোঁ। আনি আমি আলোচনা কৰিছোঁ, আমাৰ সাংগঠনিক দিশত আমি আলোচনা কৰিছোঁ। আৰু এই সাংগঠনিক আলোচনাখিনি আমাৰ খুব গুৰুত্বপূৰ্ণ আলোচনা আছিল যে আমি আগন্তুক দিনত সংখ্যালঘু জনগণক আমি কেনেকৈ নেতৃত্ব দিম, আমাৰ ল'ৰা ছোৱালীখিনি কেনেকৈ আৰু নেতৃত্ব আন্দোলন কৰিব, এই কথা বতৰাখিনি ইয়াত আলোচনা হ'ল। আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতো কিছু আলোচনা হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ সাম্প্ৰতিক দিশসমূহত যেনেকৈ আমি যি ধৰণে কাৰ্যসূচী গ্ৰহণ কৰোঁ, তেওঁলোকে কেনেকৈ এই কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিব দলে বলে, তাৰ ওপৰত আলোচনা হ'ল। আৰু খুব সুন্দৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছিলে কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। মই সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিখিনি ল'ৰা আছে বা আমাৰ যিখিনি কৰ্মকৰ্তা আছে, সৈনিক আছে, তেওঁলোকে যথেষ্টখিনি সাংগঠনিক জ্ঞান পাব আৰু সাংগঠনিকভাৱে তেওঁলোকে আৰু অধিক সংগঠন অধিক শক্তিশালী কৰিব পাৰিব। ধন্যবাদ। আমি কোনো ধৰণৰ স্থিতি গ্ৰহণ কৰা নাই, আমাৰ আলোচনা চলি আছে। আমি আমছুৱে আগন্তুক দিনবিলাকত সংখ্যালঘু জনগণৰ হৈ কোনে কি মাত মাতিছে, কোনে কি মাত মাতিব, এই কথাবিলাক আমি লক্ষ্য কৰি আছোঁ। আৰু পৰিৱেশ পৰিস্থিতিত আমি যিহেতু ৰাজনৈতিক ছাত্ৰ সংগঠন, গতিকে ৰাজনীতিৰ ক্ষেত্ৰত আমি যিহেতু ডাইৰেক্ট প্ৰত্যক্ষভাৱে কোনো ধৰণৰ হস্তক্ষেপ নকৰোঁ, তেনে ক্ষেত্ৰত আমাৰ সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আছে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে, কেন্দ্ৰীয় ষ্টাৰিং কমিটি আছে, তাতে আলোচনা হ'ব। নিশ্চিতভাৱে আমি যিহেতু আমি গণতান্ত্ৰিক দেশত বসবাস কৰোঁ, আমাৰ ভোটাধিকাৰ আছে, গতিকে আমি সংখ্যালঘু জনগণৰ হৈ কাম কৰা ব্যক্তিক ব্যক্তিগত ভোট দিব লাগিব আৰু সংখ্যালঘু ৰাইজক আমি যি আহ্বান জনাম আমি সময়ত আপোনালোকক জনাই দিম। আমি আগৰ পৰাই কাৰ বিৰোধিতা কৰি আহিছোঁ, এতিয়াও বিৰোধিতা কৰিছোঁ, ভৱিষ্যতেও বিৰোধিতা কৰি যাম। গতিকে স্পষ্ট যে আমি কাৰ বিৰুদ্ধে আছোঁ, গতিকে আমি কেতিয়াও নিবিচাৰোঁ অসমত। গতিকে কাৰ ক্ষেত্ৰত চৰকাৰে যি স্থিতি গ্ৰহণ কৰিছে, চৰকাৰক আমি এই স্থিতি গ্ৰহণৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। কাই আমাৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ধ্বংস কৰিব, অসমীয়া জাতিটোক ধ্বংস কৰিব। গতিকে আমি কাৰ বিৰুদ্ধে আছোঁ, এতিয়াও আছোঁ, আগতেও আছিলোঁ, ভৱিষ্যতেও থাকিম।